ছাত্ৰসকল আজি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম যে গুণোৎসৱৰ সময়ত OMR কেনেকৈ ফিল আপ কৰিব লাগে। এইবেলি তোমালোকক ক্লাছ 3 পৰা ক্লাছ 9 লৈকে যিসকল ছাত্ৰ-ছাত্ৰী আছে সকলোৰে OMR ফিল আপ কৰিব লাগিব নিজে নিজে। ঠিক আছে, তো OMR মানে কি? অপটিক্যাল মাৰ্ক ৰিকগনিশ্যন। তোমালোকে ইতিমধ্যে OMR সম্পৰ্কে শুনিছা কি জানি, তোমালোকে ভিডিঅ'টো মনোযোগেৰে চোৱা। OMR কেনেকৈ ফিল আপ কৰা হয় সেই বিষয়ে মই আজি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে চাইছানে? এইটো হ'ল একচুৱেলি OMRৰ ডেমো পেপাৰ। এইটো 2017 চনৰ এইবিলাক চেম্পল পেপাৰ তোমালোকক বুজোৱাৰ কাৰণে দিয়া হৈছিলে। একচুৱেলি OMRৰ ৰংটো গুলপীয়া হয়। মই OMRৰ ৰং তোমাক দেখাই দিম, এই যে এনেকুৱা। তো তোমালোকে মন কৰিছানে? OMR এইটো হ'ল ছাত্ৰ-ছাত্ৰীসকলৰ যিটো মানে মাল্টিপল চইচ কুৱেশ্যন আছে ছাবজেক্ট ৱাইজ, গোটেইখিনি কুৱেশ্যনৰ আনচাৰ OMR शीटত আমি ফিল আপ কৰিব লাগিব। কেনেকৈ কৰিব লাগিব তোমালোকে চোৱা। ষ্টুডেণ্ট ইভেলুৱেশ্যন ফৰ্ম, এইটো ষ্টেণ্ডাৰ্ড মানে ক্লাছৰ কথা কৈছে, ইয়াতে লিখা নাই। আৰু এইবিলাক কিন্তু সব গুলপীয়া থাকিব, পিংক কালাৰত থাকিব। যেনেকৈ ডিষ্ট্ৰিক্টৰ নাম ইয়াতে লিখা থাকিব পাৰে, নাথাকিবও পাৰে। লিখা নাথাকিলে লিখিব লাগিব ব্লকৰ নাম, ক্লাষ্টাৰৰ নাম, স্কুল কোড, যিটো ডাইচ কোড, স্কুলৰ নাম, ষ্টুডেণ্ট কোড বা ষ্টুডেণ্টৰ যিটো ID, আৰু ষ্টুডেণ্ট নেম, ষ্টুডেণ্টৰ নাম, ছাত্ৰ-ছাত্ৰীৰ নাম। তো এনেকৈ থাকিব। তোমালোকে চোৱা, ইয়াতে বুজাই দিছে কুৱেশ্যন বুকলেট সিৰিজ। তোমাক যিটো কুৱেশ্যন দিব তাৰে এটা সিৰিজ থাকিব। মই দেখুৱাব চেষ্টা কৰিছোঁ। ধৰি লোৱা হ'ল আমাৰ এইটো কুৱেশ্যন বুকলেট, এইটো হ'ল তোমাৰ কুৱেশ্যন বুকলেট। কুৱেশ্যন বুকলেটৰ এই যে নাম্বাৰ আছে, ঠিক আছে। কুৱেশ্যন বুকলেটৰ সিৰিজ থাকে ABCD। এইটো তোমাৰ লিখিব লাগিব। এইটো এটা কুৱেশ্যনৰো মই মানে চেম্পল এটা লৈছোঁ তোমালোকক বুজোৱাৰ কাৰণে। অ'কে, তো কুৱেশ্যন বুকলেট সিৰিজটো তোমালোকে ইয়াতে যদি তোমাৰ A গ্ৰুপৰ আহিছে Aটো কলা কৰিব লাগিব, B থাকিলে B কলা কৰিব লাগিব, C থাকিলে C কলা কৰিব লাগিব। ঠিক আছে, এতিয়া তোমালোকে চোৱা, মই OMRৰ ফুল ফৰ্ম ক'লোঁ নহয়, অপটিক্যাল মাৰ্ক ৰিকগনিশ্যন। এতিয়া OMR शीट আমি কেনেকৈ পূৰ কৰিব লাগে চোৱা। টকা OMR शीट পূৰ কৰাৰ নিৰ্দেশাৱলী। সঠিক বৃত্তটো, এই যে বৃত্তৰ নিচিনা যে বস্তুবিলাক আছে, গোল গোল আছে, প্ৰতিটো প্ৰশ্নৰে 4টাকৈ উত্তৰ আছে, মানে মাল্টিপল চইচ কুৱেশ্যন। এটা প্ৰশ্নৰ 4টা উত্তৰ থাকিব, এটা শুদ্ধ উত্তৰ থাকে আৰু 3টা ভুল। তো আমি শুদ্ধটো বাছনি কৰি পেলাই যিটো শুদ্ধ হ'ব তাকে আমি ইয়াতে ৰং কৰি দিম, মানে কলা কৰি দিম, কলা চিয়াহীৰ কলমেৰে। ইয়াতে কৈছে সঠিক বৃত্তটো সম্পূৰ্ণকৈ পূৰ কৰিবৰ বাবে কেৱল কলা বা নীলা চিয়াহীৰ বল কলম ব্যৱহাৰ কৰিব। এই যে মই কলা চিয়াহীৰ বল কলম ব্যৱহাৰ কৰিছোঁ, এনেকুৱা ধৰণৰ বল কলম তুমি ব্যৱহাৰ কৰিবা। কলা চিয়াহী থাকিব লাগিব। আৰু শুদ্ধ পদ্ধতি কেনেকৈ? ABCD। ধৰি লোৱা হ'ল তুমি এটা প্ৰশ্ন পঢ়িলা, তাৰে 4টা উত্তৰ দিয়া আছে। ধৰি লোৱা হ'ল C উত্তৰটো শুদ্ধ। তো Cটো আমি এনেকৈ ধুনীয়াকৈ একদম এই যে গোল চিহ্নটো আছে একদম বঢ়িয়াকৈ সম্পূৰ্ণৰূপে কলা কৰিব লাগিব, চাৰিওফালে যাতে কলা ৰংটো ধুনীয়াকৈ পায়, কোনোফালে বাদ পৰিব নালাগিব। আৰু কৈছে প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে কেৱল এটা বৃত্তহে পূৰ কৰিব লাগিব। প্ৰতিটো প্ৰশ্নৰ উত্তৰত 4টাকৈ বৃত্ত আছে, কিন্তু আমি পূৰ কৰিম কোনটো? শুদ্ধটো। বাকী 3টাটো ভুল। ইয়াতে সব ভুল পদ্ধতি দিছে, এনেকৈ নহয় কিন্তু। এই যে এটা বৃত্ত দিছে, চাৰিওফালে বাদ দি পেলাই অকণমান কলা কৰিছে, এইটোও ভুল। এনেকৈ যদি কোনোবাই ক্ৰছ মাৰে এইটোও ভুল। এনেকৈ B টাচ কৰি থ'লেও ভুল। মানে মুঠৰ ওপৰত একদম সম্পূৰ্ণ বৃত্তটো কলা কৰি দিব লাগিব। এইটো হ'ল আমাৰ শুদ্ধ পদ্ধতি। তাৰপিছত কৈছে সোঁফালে দিয়া উদাহৰণৰ দ্বাৰা উত্তৰ কৰিব। ইয়াতে যিটো শুদ্ধ পদ্ধতি আছে আমি সেই শুদ্ধ পদ্ধতিটো আমি অৱলম্বন কৰিব লাগে। মই তোমালোকক 2টা প্ৰশ্ন সমাধান কৰি দেখুৱাইছোঁ কেনেকৈ আমি পূৰ কৰিম। তোমালোকে মোৰ লগত এটা ডেমো কুৱেশ্যন পেপাৰো আছে আগৰ। চোৱা, এইটো এটা কুৱেশ্যন পেপাৰ। অ'কে, এইটো গণিতৰ প্ৰশ্নপত্ৰ। ইয়াত দিছে যে 6ষ্ঠ শ্ৰেণী ক্লাছ 6, কিন্তু ক্লাছ 3 পৰা ক্লাছ 9লৈকে পেটাৰ্ণ কিন্তু সেম থাকিব। OMR পূৰ কৰিব লাগিব। এইবাৰ আমাৰ ইনষ্ট্ৰাকশ্যনত কৈছে, ট্ৰেইনিঙত কৈ দিছে যে 1 নম্বৰ প্ৰশ্ন কি কৈছে? আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈছে। সৰু যুগ্ম সংখ্যা ইয়াতে মাৰ্ক কৰি থোৱা আছে। আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈছে 2। মই ইয়াতে প্ৰশ্ন বুজাবলৈ নাযাওঁ, মুঠৰ ওপৰত ধৰি লোৱা হ'ল Bটো শুদ্ধ উত্তৰ। এতিয়া 1 নম্বৰ প্ৰশ্ন নহয়, এতিয়া কুৱেশ্যন পেপাৰটো মই আঁতৰাই দিছোঁ, তোমালোকে চোৱা। এইটো 1 নম্বৰ প্ৰশ্ন। তো 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে B। তো ইয়াতে A আছে, B আছে, C আছে, D আছে। আমি কোনটো কলা কৰিম? এই যে Bটো আমি কলা কৰি দিম একদম ধুনীয়াকৈ। B অপশ্যনটো আমি কলা কৰি দিম। কেনেকৈ কৰি? এইটো চোৱা, তোমালোকে মোক চোৱা, এইটো একদম চাৰিওফালৰ পৰা ভৰি আছে ফাইনকৈ। এইটো হৈ গ'ল আমাৰ। ঠিক আছে, আমাৰ B অপশ্যনটো কাৰেক্ট। তুমি যিটো অপশ্যন কাৰেক্ট ভাবিবা সেইটো কলা কৰি দিলে হ'লে সম্পূৰ্ণৰূপে। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিম।
2 নম্বৰ প্ৰশ্নত কি কৈছে এটা দিয়াচলাই বাকচৰ তলৰ সংখ্যা তো দিয়াচলাই বাকচ এটাৰ তলৰ সংখ্যা কিমান ঠিক আছে তো দিয়াচলাই বাকচ এটাৰ তলৰ সংখ্যা আমি চিন্তা কৰি চাম এটা এটা ছাত্ৰৰ কোৱেশ্চন পেপাৰ তো সেইকাৰণে মই লৈছোঁ তো দিয়াচলাই বাকচ এটাৰ তলৰ সংখ্যা কিমান থাকে তোমালোকে অলপ মন কৰাচোন মন কৰিবা দিয়াচলাই বাকচৰ তলৰ সংখ্যা কিমানটা থাকে 6টা থাকে নহয় জানো সি নম্বৰ অপশনটো কাৰেক্ট তো সি নম্বৰ অপশনটো কাৰেক্ট যদি হয় 2 নম্বৰ প্ৰশ্নটোৰ সি নম্বৰ এইটো 2 নম্বৰ প্ৰশ্ন ইয়াতে সি টু কাৰেক্ট তো এ বি সি এই সি টু তুমি ধুনীয়াকৈ কলা কৰি দিবা তোমাৰ হৈ গ'ল এনেকৈ আমি কি কৰিব লাগে প্ৰশ্নবিলাক পঢ়িব লাগে আৰু উত্তৰটো শুদ্ধ উত্তৰটো আমি বাছনি কৰি ল'ব লাগে তাৰপিছতে ইয়াতে OMR शीटত আহি পেলাই সেই শুদ্ধ মানে উত্তৰটো বা শুদ্ধ যেটো হৈছে হেতু আমি কলা কৰিব লাগে তো দুটা আমাৰ হৈ গ'ল এটা 3 নম্বৰ প্ৰশ্নটো মই প্ৰশ্ন ইয়াতে পঢ়ি দিছো তোমালোকক নেদেখুৱাও ইয়াতে কৈছে এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ যোগ সদায় ইয়াতে কেইবাটা অপচন আছে মই শুদ্ধ অপচনটো কৈছো এ বি সি ডি ইয়াতে সি অপচনত আছে অন্য দুটা বাহুৰ যোগফলতকৈ সৰু সি টু কাৰেক্ট তো 3 নম্বৰ প্ৰশ্নৰো সি কাৰেক্ট তো 3 নম্বৰত চাৰিটা অপচন আছে তাৰে সি টু কাৰেক্ট সি টু আমি কলা কৰিম তো এইটোৱে হল আমাৰ OMR शीट পূৰ কৰাৰ নিয়ম তো তোমালোকে বেনিফিটেড তোমালোকে একদম মানে লাকি যে তোমালোকে ইমান সৰু ক্লাছতে OMR পূৰ কৰাটো শিকি আছা বা শিকিব পাৰিছে এটো খুব ভাল আমাৰ গুণোৎসৱৰ এই বেনিফিটটো তোমালোকে কেতিয়াও পাহৰি যাব নালাগে আমি কিন্তু OMR शीट পূৰ কৰা শিকিছিলো ক'ত জানানে যেতিয়া চাকৰি ইন্টাৰভিউ দিছিলো আমি ছাত্ৰ জীৱনত এইবিলাক দেখাই নাছিলো তো এই ধৰণে আমি OMR शीट বিলাক পূৰ কৰিম ইয়াতে আমাৰ 100টা প্ৰশ্ন আছে তো এতিয়া এই বেলি কিমানটা প্ৰশ্ন থাকিব হেতু মই নাজানো কিন্তু যি কেইটা প্ৰশ্ন থাকিব OMR তো হেকেটা অপচন থাকিব গতিকে হেই প্ৰশ্নখিনি তুমি পঢ়িবা আৰু হেই প্ৰশ্নটোৰ কি উত্তৰ হয় শুদ্ধটো ইয়াতে OMR ত আহি পেলাই হেই এ বি সি ডি ৰ চাৰিটাৰ যিকোনো এটা তুমি এনেকে ধুনীয়াকে কলা চিয়াহিৰ কলমেৰে কলা কৰি দিব লাগিব আৰু মন কৰিবা যে কলা যেটো কৰিবা হেতু একদম চাৰিওফালৰ পৰা সুন্দৰকৈ হ'ব লাগিব যাতে কোনোফালে বাদ নপৰে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিওটো কিন্তু ক্লাস 3 ৰ পৰা ক্লাস 9 ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কেনেকৈ আমি OMR शीट ফিল আপ কৰিব লাগে কিন্তু ইয়াৰ উপৰিও মই কৈ দিছো তোমালোকৰ লগত টিচাৰ সকল থাকিব ছাৰ সকল থাকিব বাইদেউ সকল থাকিব তেখেত সকলো তোমালোকক হেল্প কৰিব তো মই ভাবিলো যে এটা ভিডিও বনোৱা দৰকাৰ OMR शीट পূৰ কৰাক লৈ মই ইয়াৰ পিছত আৰু কিছুমান কথা আলোচনা কৰিবলৈ তোমালোকৰ লগত সংযুক্ত হ'ম তো আজিৰ ভিডিওতে এইখিনি লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ